মাটিৰ এখন আগলি কলপাত আৰু তাৰ ওপৰত সৰু সৰু খেৰৰ জুমুঠি দুটা আৰু তাৰ মাজতে এটা চেপেটা শিলগুটি আৰু লগতে মাটিৰ ঢেপি এটা বনাই তাৰ ওপৰতে বৰপ্ৰিয়া এখন পাৰি থোৱা হৈছে আৰু তাৰ কাষে কাষে তিনিফালে তিনিডাল পাতিদৈ দি লোৱা হৈছে মানে সৰুকৈ বেৰি এখন সাজি লোৱা হৈছে আৰু আজি তাতেই আমাৰ অকণমানি সৰু ভণ্টি এজনী চাৰিদিনীয়া গা ধোৱা হ'ব আৰু মই ৰাতিপুৱাই সোনকালে গৈ মাহ হালধিখিনি পাতি ল'লোঁ এফালে তিনিটা বাতিত এফালে হালধি আৰু মাটি দাইল আৰু চাউলৰ গুড়ি ভালকৈ খুন্দি ল'লোঁ তাৰ পাছত এয়া আমাৰ আইসকলো আহি পালেহি আৰু তেওঁলোকে বিয়ানাম জুৰিছে আৰু এফালে আমাৰ কইনাক মাকে গা ধুবৰ বাবে ভিতৰৰ পৰা উলিয়াই আনিছে আৰু ভনীয়েকে সৰু কলহ এটা লৈ পাছে পাছে পানী ছটিয়াই আহিছে আৰু মাকেও কাষত কলহ এটা লৈ আহিছে গা ধুৱাবৰ বাবে আৰু যে এই পাতিদৈ তিনিডাল দেখিছেনে তাৰ কাষে কাষে কইনাই তিনিপাক ঘূৰিহে বৰপিয়াত বহি গা ধুৱাব পাৰিব কইনাই গা ধোৱা ভিডিঅ' কৰা নহ'ল আৰু এফালে তাই ভালদৰে গা পা ধুই ভিতৰলৈ লৈ যোৱা হ'ল আৰু এফালে আমাৰ আইসকলে পিঠা খাবৰ বাবে যা যোগাৰ কৰি আছে আমাৰ মানে চাৰিদিনীয়া গা ধোৱাত অকল কেঁচা পিঠাহে দিয়া হয় গাখীৰৰ লগত আৰু কইনাৰ সম্পৰ্কীয়সকলৰ মুখত কেঁচা পিঠা সানি দিয়াও হয় সেয়া কিন্তু আপোনালোকে বেয়া পালেও নহ'ব আৰু পিঠা পনা খাই বৈ আমাৰ আইসকলে কইনাৰ বাবে দুলনি সজোৱাত ব্যস্ত বাৰু দুলনিখন কেনেদৰে সজায় সেয়া বাৰু বেলেগ এটা ভিডিঅ' দেখাম আৰু দুলনিখন ভালদৰে সজাই মেলি কইনাৰ ওচৰতে বৰপিয়াখন পাৰি ভালদৰে থৈ দিয়া হৈছে আৰু আজিৰ ভিডিঅ'টো ইমানেই